নমস্কাৰ মই দেবজিৎ বৰ্মনে আপোনালোকৰ ওচৰলৈকে আজি লৈ আহিছোঁ তৃতীয় খণ্ড মই যোৱা দুটা খণ্ডত প্ৰথম এটা আছিল হাউ টু প্ৰিপেয়াৰ আসামিজ ল্যাঙ্গুৱেজ ফৰ জুডিচিয়েল সাৰ্ভিস গ্ৰেড 3 এক্সামিনেশ্যন নেক্সট ভিডিঅ'টোত আছিল মোৰ এপিসোড কি বুক লিষ্ট থাকিব কেনেকৈ কৰিব আজি মই লৈ আহিছোঁ কিছুমান আপোনালোকৰ ওচৰত ডেফিনিশ্যন সহ আমি কি ধৰণে ব্যাকৰণখিনি মনত ৰাখিম বা আমি আমাৰ ষ্ট্ৰেটেজিটো কি হ'ব আমি ব্যাকৰণখিনি পঢ়া প্ৰথমতে মই আজি আপোনালোকৰ ওচৰত কওঁ আপোনালোকক জনাওঁ যে আমাৰ এই কাকতখন হ'ল অসমীয়া আৰু এই ভিডিঅ'টো হ'ল আমাৰ এপিসোড 2 মানে খণ্ড 2 আমি কি পঢ়িব গৈ আছোঁ এইটো হৈছে অসম ন্যায়িক সেৱাৰ ৰাজভাষা কাকত মানে পঞ্চমখন পেপাৰ মেইনছৰ আৰু আমি ইয়াৰ লগতে মেইনছৰ লগতে আমি প্ৰিলিমিনাৰীৰ যিখিনি দৰকাৰী বস্তু আমি সেইখিনিও পাম এতিয়া আমি প্ৰথমতে চাওঁ যে এই পেপাৰখনত কি আহে পেপাৰখনত কি আহে আমি চোৱাৰ পিছত দেখা পাম যে এই পেপাৰখনত চমু টকা আহে ৰচনা আহে সন্ধি আহে সমাৰ্থ শব্দ আহে বিপৰীত শব্দ আহে শব্দ অৰ্থ আহে জতুৱা ঠাঁচ আহে জতুৱা খণ্ড বাক্য আহে তো এতিয়া আমাৰ ইম্পৰ্টেণ্টটো কি হয় কাৰণ ইয়াত ৰিলেট কৰিব লাগিব বস্তুবোৰ মই প্ৰথমতেও কৈ আহিছোঁ মই প্ৰত্যেকটো বস্তু ৰিলেট কৰিব দিছোঁ সকলোকে ৰিলেট এই কাৰণে কৰিব লাগে এতিয়া আমি যদি এই খণ্ড বাক্য পঢ়োঁ খণ্ড বাক্য শুনি হয়তো আমি কৰবা এটা ৰচনাত আমি দিব পাৰিম কিন্তু যেতিয়া আমি যুক্তাক্ষৰ সন্ধি নট্যবিধি সত্যবিধি এই সকলোবোৰ বস্তু এটা লিংকত আনো বা বিপৰীত অৰ্থৰ লগত আমি যদি লিংগৰ লিংকত লৈ আহোঁ সেই যিটো আমাৰ লিংক সেই লিংকটো আমি নিজে কৰিব লাগিব এতিয়া আমি প্ৰথমতে আহিছোঁ আমি লিংগ লৈছোঁ লিংগ লিংগ সাধাৰণতে 4 প্ৰকাৰৰ পুলিংগ স্ত্ৰীলিংগ ক্লিবলিংগ আৰু উভয়লিংগ এতিয়া আমি লিংগ কেনেদৰে পঢ়িম আমি সেই কথাটো কওঁ এতিয়া আমি যদি লিংগ পঢ়িব লাগে তেতিয়া প্ৰথমতে হ'ব আমি পুলিংগটো পঢ়িম প্ৰথম পুলিংগ পুলিংগ পুং বুলিও কয় পুলিংগ পুং বুলি কয় আমাৰ দ্বিতীয়টো হ'ল স্ত্ৰীলিংগ স্ত্ৰীলিংগ এতিয়া আমি পুলিংগ আৰু স্ত্ৰীলিংগ কি ধৰণে আইডেন্টিফাই কৰিব লাগে কি ধৰণে বিচাৰ কৰিব লাগে আমি সেইখিনি জানো আমি লিংগৰ কি ধৰণে চিনাক্ত কৰিম সেই বস্তুখিনি ইয়াৰ ডেফিনেশ্যনত দিয়া আছে মই কিতাপখন ওলাই আপোনালোকৰ ওচৰত লিংগৰ ডেফিনেশ্যনখিনি মই এবাৰ পঢ়ি দিওঁ তেতিয়া আমি লিংগৰ যেতিয়া আমি ডেফিনেশ্যনখিনি জানিম তেতিয়া আমাৰ বহুত বস্তু বুজাত সহায় হ'ব মই প্ৰথমতে লিংগৰ ডেফিনেশ্যনটো পঢ়োঁ যি লিংগই ব্যাকৰণত পুৰুষ স্ত্ৰী প্ৰভেদমূলক চিহ্ন বুজায় পুৰুষ বুজোৱা শব্দ পুলিংগ স্ত্ৰী বুজোৱা শব্দ স্ত্ৰীলিংগৰ শব্দ আৰু পুৰুষ স্ত্ৰী ভেদ নুবুজোৱা শব্দ ক্লিবলিংগ বোলে আৰু যিয়ে পুৰুষও বুজায় স্ত্ৰীও বুজায় সেই লিংগৰ প্ৰকাৰটোৱে হৈছে উভয়লিংগ এতিয়া আমি পুৰুষৰ উদাহৰণ পুলিংগৰ উদাহৰণ এতিয়া ল'ৰাটো পুলিংগ ল'ৰাৰ পুলিংগ স্ত্ৰীলিংগ আমি স্ত্ৰীলিংগৰ উদাহৰণ তিৰোতা এতিয়া আমি ক্লিবলিংগ চাওঁ ক্লিবলিংগ বহুতৰ কনফিউজন হয় ক্লিবলিংগটো লৈ পেলাই যিবোৰ পুলিংগও নহয় আৰু স্ত্ৰীলিংগও নহয় সেইবোৰ হ'ল আমাৰ ক্লিবলিংগ এতিয়া ক্লিবলিংগৰ উদাহৰণ
এতিয়া মই যেটো লিংগ লিখিছো লিংগ দুটা ধৰণৰ লিখে কিন্তু আমি একদম সহজত লিখিছো এইটো যেটো লিংগ লিখিছো এই লিংগটো বহুত সহজত লিখিছো হয়তো কোনোবা কোৱেশ্চন কৰিব পাৰে মই একেবাৰে যিখিনি অসমীয়া ভাষাত নতুন মই সেইখিনিৰ কাৰণে যথাযথ যিখিনি পাৰো মই দিব চেষ্টা কৰি আছো তে আমাৰ যেটো লিংগৰ স্টাইল হয় লিখা এটা একদম সাধাৰণতে লিখিছো যাতে এই বস্তুটো গম পাই কোনোবাই যুক্তাক্ষৰ বনাই পেলাই এই যুক্তাক্ষৰ এই যেটো লিংগ হয় ঠিক এনে ধৰণে লিখিব এতিয়া আমি যেতিয়া লিখিম এটা এইটো নিলিখিম মই মাত্ৰ শিকাবৰ কাৰণে বুজাবৰ কাৰণেহে মই জাস্ট এইটো ব্যৱহাৰ কৰিছো ক্লিবলিংগ ক্লিবলিংগৰ উদাহৰণ হৈছে ঘৰ গছ ইটা ফল ফুল কিতাপ যোৱাবাৰ এক্সামত আহিছিলে কিতাপ কি লিংগ যোৱাবাৰ এক্সামত আহিছিলে মই পেপাৰখন উলিয়াই দেখাই দিছো কাৰণ আমি যেতিয়া বস্তুবোৰ লিংক কৰিম তেতিয়া আমি বহুতখিনি বস্তু শিকিব পাৰিম 2020 চনৰ প্ৰিলিমছৰ কিতাপখনত পেপাৰখনত প্ৰশ্ন কাকতখনত 94 নম্বৰ কুৱেশ্চন যেটো হয় হেইটোত আহিছে কিতাপ কি লিংগ ইয়াত 94 নম্বৰ যেটো কুৱেশ্চন আছে তাত কিতাপ কি লিংগ আছে পুল্লিংগ স্ত্ৰীলিংগ ক্লিবলিংগ আৰু উভয়লিংগ বহুতৰ হয়তো ফাৰ্স্ট টাইম যিবোৰে এপিয়াৰ কৰিব বা অসমীয়া যিবোৰ নতুন হয় ষ্টুডেন্ট আমাৰ এসপাইৰেন্টস বহুত নতুন আছে তেওঁলোকৰ বাবে অলপ আইডেন্টিফাই কৰা চিনাক্তকৰণ কৰাত অলপ অসুবিধা হয় তো সেইভাবে যেতিয়াই আমি পুল্লিংগ স্ত্ৰীলিংগ ক্লিবলিংগ আৰু আমি উভয়লিংগ পাম আমি ডেফিনিশনটো মনত ৰাখিম সদায় একো টান নহয় সদায় বস্তুবোৰ পজিটিভলি ললে হ'ল কিবা এটা বস্তু নোৱাৰিলে তাক সুধিলে হ'ল কিন্তু টান বুলি এৰি দিব নালাগে এটো বহুত ইজি হয় মই আজি একেবাৰে ইজি বস্তুটো লৈছো ইয়াৰ পিছত আমি সন্ধিটো চাম সন্ধি কি হয় সন্ধিৰ যিবোৰ ফৰ্মুলা আছে স্বৰ সন্ধি ব্যঞ্জন সন্ধি এই ফৰ্মুলাখিনি চাম ইমানখিনি আমি ইয়াত ডিটেইলছ কৰিব নোৱাৰিম মই এতিয়া বৰ্তমান অহা 25 তাৰিখৰ পৰা এটা মোৰ অসমীয়াৰ ক্লাছ এটা আহি আছে সেই ক্লাছটোত হয়তো যোগদান কৰিব পাৰে যিবোৰ ইচ্ছুক হয় অসমীয়া ভাষাৰ প্ৰতি মই সেইখিনি মই যিখিনি মেটেৰিয়েলছ আছে গোটেইখিনি দি দিম এতিয়া আমি যাও লিংগৰ নেক্সট আমাৰ যেটো লিংগ সেই লিংগটো হৈছে উভয়লিংগ আমি পালো পুল্লিংগ স্ত্ৰীলিংগ ক্লিবলিংগ আৰু উভয়লিংগ এতিয়া আমি মনত ৰাখিব লাগিব এই লিংগৰ যেটো আমি এই চাৰিটা প্ৰকাৰ পাইছো এই চাৰিটা আমি মনত ৰাখি পেলাই লিংগৰ যদি পৰিৱৰ্তন হয় আমি কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম সেই বস্তুটো আমি আমাৰ ক্লাছত ভালদৰে পঢ়িম আৰু অলৰেডি যিখিনি ওয়াৰ্কশ্বপ কৰিছে তেওঁলোকে অলৰেডি লিংগ পঢ়িলে এতিয়া আমি লিংগৰ পুল্লিংগৰ পৰা স্ত্ৰীলিংগ কেনেকৈ কৰে স্ত্ৰীলিংগৰ পৰা পুল্লিংগ কেনেকৈ হয় সেইখিনি বস্তু ডিটেইলছ নাযাও আমি খালি এটো মনত ৰাখিব লাগিব লিংগ আমি কেনেদৰে চিনাক্ত কৰিম সেইখিনিহে আমি ইয়াত চালো লিংগ আমি চিনাক্ত কৰিব লাগিলে পুল্লিংগৰ লৰা বা পুৰুষ সূচক স্ত্ৰীলিংগৰ মহিলা সূচক স্ত্ৰী সূচক ক্লিবলিংগৰ পুৰুষ বা স্ত্ৰী নুবুজোৱা শব্দবোৰ বা যিবোৰ শব্দই পুৰুষ আৰু স্ত্ৰী নুবুজায় তেওঁলোকক আমি ক্লিবলিংগৰ শব্দত আমি ভাগ কৰিব পাৰো লৈ আহিব পাৰো আৰু যিবোৰ পুৰুষ আৰু মহিলা উভয়লিংগ বুজায় উভয়লিংগৰ হল উদাহৰণটো যেনে তুমি তেও আমি মই এইবোৰ উভয়লিংগ মই তেও তুমি তেনেকুৱা ধৰণৰ যিবোৰ হেই হৈছে যেনেদৰে আপুনি মানুহ গৰু উভয়লিংগত পৰে মানুহ উভয়লিংগত পৰে মানুহত স্ত্ৰীও আছে পুৰুষও আছে তে সেইভাবে আমি এই লিংগৰ যিখিনি চাৰিটা প্ৰকাৰ এই চাৰিটা প্ৰকাৰৰ ডেফিনেশনটো আমি মনত ৰাখিলে হ'ল বেছি টান নহয়
লিংগৰ প্ৰকাৰৰ যি সংজ্ঞা সেইখিনি মনত ৰাখিলে হ'ল এতিয়া নেক্সট আমি যাওঁ আমি সন্ধিৰ ফালে যাওঁ সন্ধি চাওঁ কাৰণ সন্ধি এটা ডাঙৰ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই পেপাৰখনত আমি সন্ধি যেতিয়া চাম সন্ধিৰ কিছুমান নিয়ম আছে সন্ধি পতা সন্ধি ভঙা সেই নিয়মখিনি আমি ভালদৰে চাব লাগিব ভালদৰে চালেহে আমি বুজি পাম এতিয়া সন্ধিৰ প্ৰকৰণ মোৰ হাতত ৰচনা বিচিত্ৰাখন আছে সন্ধিৰ প্ৰকৰণটো কি আমি এবাৰ পঢ়ি চাওঁ ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে যেনেকে দেৱজিতৰ সন্ধি ভাঙিলে কি হ'ব এই বস্তুটো আমি কিহত পাম যেতিয়া অৰ শেষত আহিব তেতিয়া কি হ'ব সেই বস্তুটো আমি সন্ধিৰ সূত্ৰত পাম নেক্সট আমি যাওঁ সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি সেইবাবে ইয়াক সংস্কৃতত সাহিত্যৰ অলংকাৰ বুলি ক'লেও বঢ়াই কোৱা নহ'ব সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে ভাষাৰ লালত্ব বঢ়ায় আৰু উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে উদাহৰণস্বৰূপে আমি বানপানীৰ চৰণত পুষ্প অঞ্জলি প্ৰদান কৰোঁ ইয়াত কি কৰিছে আমি সন্ধিটো ইয়াত বিনা পানী যিটো হয় বিনা পানীৰ সন্ধিটো ইয়াত যিটো আমাৰ বাক্য কৈছে পুষ্প অঞ্জলি আমি বিনা পানীৰ সন্ধিলৈকে নাযাওঁ পুষ্প আৰু অঞ্জলিলৈকে যাওঁ যেহেতু ইয়াত অলৰেডি ভাঙি দিছে আমি বিনা পানীৰ চৰণত পুষ্প অঞ্জলি প্ৰদান কৰোঁ ইয়াত আমি বিনা পানীৰ চৰণত পুষ্পাঞ্জলি প্ৰদান কৰোঁ ইয়াত যিটো পুষ্প অঞ্জলি যোগ হৈ পুষ্পাঞ্জলি হৈছে সেইটোৱে হৈছে সন্ধি সন্ধি তিনিবিধ স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এতিয়া আমি সন্ধিৰ এই যে তিনিটা ভাগ সন্ধিৰ তিনিটা ভাগ আছে প্ৰথমটো হৈছে স্বৰ স্বৰসন্ধি স্বৰবৰ্ণৰ যিবোৰ শব্দ লগ লাগি হয় সেইসমূহ হৈছে স্বৰসন্ধি ইয়াত দিয়া আছে স্বৰসন্ধি স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে স্বৰসন্ধি বোলে এতিয়া স্বৰবৰ্ণৰ লগত কি স্বৰবৰ্ণ লাগে বহুতৰ প্ৰশ্ন আহিব পাৰে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণ লগা মানে অ যোগ অ লগ হৈ আ হয় অ যোগ আ লগ হৈ পেলাই আ হয় আ যোগ আ লগ হৈ আ হয় আ যোগ অ লগ হৈ পেলাই আ হয় এতিয়া হৰ্ষ ই যোগ হৰ্ষ ই লগ হৈ দীৰ্ঘ ই হয় হৰ্ষ ই যোগ দীৰ্ঘ ই লগ হৈ দীৰ্ঘ ই হয় এতিয়া ইয়াৰ উদাহৰণ আমি চাম কি হয় এতিয়া অ যোগ অ লগ হৈ পেলাই যিটো আ হয় ইয়াৰ উদাহৰণ দেৱ যোগ অসুৰ দেৱাভ দেৱ যোগ অসুৰ ঠিক আছে এতিয়া দেৱ যোগ অসুৰ ইয়াৰ সন্ধিৰ মিলন হোৱাৰ পিছত কি হ'ব ইয়াত লিখা আছে ইয়াত দিয়া আছে দেৱাসুৰ ঠিক তেনেদৰে আমি পৰীক্ষাত কি পাওঁ ফলাফল যদি পাওঁ আমি ইয়াক সন্ধিত ভাঙিম ফল লৰ শেষত অ আহে
ফল লৰ শেষত যেতিয়া অ আহে যোগ অফল অফল ফলা ফল কাৰণ ইয়াত অ যোগ অ লগ হৈ পেলাই আ আহিছে আমি এতিয়া নেক্সট অ যোগ আ হৈ কি হয় আমি হেতু চাও অ যোগ আ হৈ পেলাই আমি উচ্চাৰণ উন্নত পাও যে আ পৰম যোগ আনন্দ পৰম যোগ আনন্দ ইয়াত আছে পৰমানন্দ ঠিক মেঘ যোগ আলয় মেঘ যোগ আলয় হৈছে মেঘালয় আমাৰ নিচেই দাঁতিকাষৰীয়া ৰাজ্যখন হৈছে মেঘালয় আৰু ইয়াক আমি কি কওঁ মেঘৰ বাসগৃহ মেঘ যোগ আলয় আলয় মানে কি হৈছে বাসগৃহ এতিয়া আ যোগ আ সমান আ হৈছে মহা যোগ আশয় মহাশয় বিদ্যা যোগ আলয় বিদ্যালয় ঠিক তেনেদৰে আ যোগ অ লগ হৈ পেলাই আ হৈছে কথা যোগ অমৃত কথামৃত আশা যোগ অতি আশাতীত ঠিক তেনেদৰে আমি গোটেইখিনি সন্ধিৰ ইয়াতে প্ৰায় 23টা আমাৰ ফৰ্মুলা আছে সন্ধিৰ প্ৰায় 23টা আছে স্বৰ সন্ধিৰ ফৰ্মুলা স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণ যুক্ত হয় যি সন্ধি হয় তাকে আমি স্বৰ সন্ধি বুলি কওঁ এতিয়া আমি ব্যঞ্জন সন্ধিলৈকে যাওঁ আমি গোটেইখিনি নপঢ়ো আমি ইয়াতে যিখিনি আমাৰ এস্পাইৰেন্ট আছে তেওঁলোকে সন্ধিৰ এ টু জেড কৰ পৰা শেষলৈকে যদি কোনোবাই বিচাৰে এই ৰচনা বিচিত্ৰাখন কিনিব পাৰে ৰচনা বিচিত্ৰাখনৰ পেজ নাম্বাৰ 16 দিয়া আছে 16 পৰা প্ৰায় 22 লৈকে দিয়া আছে সন্ধিৰ গোটেইখিনি তাত দিয়া আছে বহুত সুবিধা হ'ব যদি ষ্টুডেণ্টে বা এস্পাইৰেণ্টে এই ৰচনা বিচিত্ৰাখন লয় কাৰণ এইখন বহুতে ফলো কৰে আৰু এইখন ভাল হয় মোৰ লগত ৰচনা প্ৰবাহনো আছে এতিয়া বৰ্তমান ইয়াতেও কিছুমান বস্তু আছে য'ত আমি পঢ়িব পাৰোঁ আমি পঢ়িম লাহে ধীৰে আমি গোটেইখিনিলৈকে যাম মই যিহেতু কৈছোঁ যে মই অসমীয়া ভাষাৰ এই ৰাজভাষাৰ কাকতখনৰ মই 5টা এপিছড ল'ম মই প্ৰথমতে কামখিনি কৰিম আপোনালোকক মই দিব চেষ্টা কৰিম এতিয়া আমি স্বৰ সন্ধি পালোঁ আমি এতিয়া ব্যঞ্জন বৰ্ণৰ যিখিনি আমাৰ সন্ধি ব্যঞ্জন সন্ধি সেইখিনিলৈকে যাম ইয়াত আমি ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ বা স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যি শব্দ পাওঁ মিলাই পেলাই তাকে আমি ব্যঞ্জন সন্ধি বুলি কওঁ ইয়াত কথা হ'ল আমি ব্যঞ্জন সন্ধিটোত কি ফৰ্মুলা আছে আমি এটা ব্যঞ্জন সন্ধিটোত আমি কি পাওঁ সেইটো চাওঁ ব্যঞ্জন সন্ধিৰ ঠিক তেনেকুৱা কোনো ফৰ্মুলা দিয়া নাই ফৰ্মুলাখিনি যিখিনি শব্দ দিছে তাৰে পৰা ল'ব লাগিব মই ইয়াত এটা আপোনালোকক ব্যঞ্জন বৰ্ণৰ কি ধৰণে আপোনালোকে সন্ধি ভাঙিব বা ব্যঞ্জন বৰ্ণৰ যিখিনি শব্দ লগ লাগি পেলাই সন্ধি পাতিব মই জাষ্ট 2টা বা 3টা উদাহৰণ দিম প্ৰথমটো হৈছে প্ৰথম দিক যোগ অন্ত সমান ইয়াৰ হৈছে দিগন্ত দিক যোগ অন্ত মিলি পেলাই হৈছে দিগন্ত মোৰ অলপ হেণ্ডৰাইটিংটো বেয়া হয় মই বেছি হোৱাইট বৰ্ডত আজিলৈকে লিখা নাই কেতিয়াবা লিখিছিলোঁ কলেজত থাকোঁতে এনেই অলপ কিন্তু আপোনালোকৰ ওচৰত মই এনেদৰে আহিম বুলি মই কেতিয়াও ভবা নাছিলোঁ মোৰ নিজৰ ভাল লাগিছে আজি আপোনালোকক এইখিনি
এটলিষ্ট মই আগবঢ়াব পাৰিছোঁ আৰু সেইবাবে আপোনালোকেও যদি পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এই চেনেলটো গ্ৰ' হয় আৰু আপোনালোকক মই দি থাকিব পাৰোঁ ইয়াত দিক যোগ অন্ত যেতিয়া ইয়াত দিক কৰ তলত ৰেখ থাকিব তেতিয়া আমি এই স্বৰবৰ্ণ যেতিয়া আহিব আমি গৰ ব্যৱহাৰ কৰিম আৰু তেতিয়াই এই দটো থাকিব আৰু সেই অন্তটো থাকিব তেতিয়া এই দুটা লুপ্ত হৈ যাব এই দুটা লুপ্ত হৈ গ আহিব বুজি লব যেতিয়াই আমাৰ দিক যোগ অন্ত মিলি পেলাই দিগন্ত হৈছে তেতিয়া আমি ভাবিবলৈ বাধ্য যে এই ক আৰু অটো কিয় নাইকিয়া হয় নিশ্চয় এই ক আৰু অটো এই কাৰণে নাইকিয়া হ'ল ইয়াৰ উচ্চাৰণত কি হ'ব দিক অন্ত নাই শব্দ নাই দিগন্ত যেতিয়াই এই কটো থাকিব কৰ তলত সংযোজক মাত্ৰাডাল থাকিব তেতিয়াই আমি ইয়াক গ যোগ দিম নেক্সট মই এই যেটো গৰ ব্যৱহাৰ এতিয়া দিক যোগ গজ ইয়াত কি হ'ব ইয়াতো আমাৰ সেম আহিব ইয়াৰ এই যেটো ক আছে কটো নাইকিয়া হৈ যাব নাইকিয়া হৈ ইয়াত ইয়াত দিগ্গজ আহিব ইয়াত গৈক গ দুটা গৰ উচ্চাৰণ হৈছে ইয়াত দিগ্গজ শব্দটোৱে প্ৰাধান্য পাইছে সেইভাবে নেক্সট আমি আমাৰ কটো গল এতিয়া আমি এটা ইম্পৰ্টেন্ট বস্তু চাব লাগিব মই বুজি দিছো বাৰু এতিয়া আমি খন্তিয়াতৰ যেটো এই হয় ব্যৱহাৰ খন্তিয়াতৰ ব্যৱহাৰত কি আহে বহুত ইম্পৰ্টেন্ট হয় এখিনি ইয়াত ফৰ্মুলা নাই নিজে ফৰ্মুলা খিনি উলিয়াব লাগিব নিজে ইয়াত বস্তুখিনি চাব লাগিব কাৰণ নিজে যেতিয়া চোৱা যাব তেতিয়াহে বস্তুবোৰ বুজা যাব এতিয়া মই দুটা বা তিনিটা বুজাই দিব পাৰো কিন্তু বাকিখিনি কাম নিজে কৰিব লাগিব কাৰণ অসমীয়া পেপাৰখন বেছি টান নহয় যদিও এই যিখিনি বস্তু ভিতৰত সোমাব তেতিয়া বহুত টান পাব এনে সাধাৰণতে বহুত ইজি হয় কিন্তু ভিতৰত সোমালে বহুত টান যেন লাগিব এতিয়া আমি প্ৰথমটো আমি খন্ত্যাত যোগ চৰিত্ৰ ইয়াত আছে পদ চৰিত্ৰ ইয়াত কি হ'ব যেতিয়া ইয়াত খন্ত্যাত থাকিব যদি এই 2 নম্বৰ যেটো শব্দ আছে দ্বিতীয় শব্দটোৰ প্ৰথমত যদি প্ৰথম স থাকে দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ যদি স থাকে তেতিয়া হলে ইয়াত স দুটা স্বৰ যোগ খন্ত্যাত লগ হৈ পেলাই খন্ত্যাত যোগ স লগ হৈ স আৰু ইয়াৰ শব্দটো হ'ব চৰিত্ৰ আৰু ইয়াৰ শব্দটো হ'ব চৰিত্ৰ আমি নেক্সট এটা যাও আমি ইয়াত চাম উচ্চাৰণৰ সন্ধি আমি ভাঙিম উচ্চাৰণৰ আমি সন্ধি ভাঙিম আমি ইয়াতে সন্ধি ভঙা সন্ধিটো আমি ইয়াত পাতিছো কিন্তু আমি এই যেটো পাতা সন্ধি আমি ইয়াত ভাঙিম এই উচ্চাৰণটো আমি কি কৰিব লাগিব হস্ৰ উ
খন্তেক ত উত যোগ সা ৰ ঠিক আছে এতিয়া আমি কি পালো এই উচ্চাৰণটো এই যে দুটা স্বৰ পালো এই দুটা স্বৰটো আমাৰ হৈছে খন্তেক ত আৰু প্ৰথম স্বৰ মিলি পেলাই প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ লগ হৈ পেলাই কি হৈছে ছয়স্ব সন্ধি বহুত মানুহে সন্ধি ইজি বুলি ভাবে যেনেকে দেৱযোগ জিত বুলি কয় দেৱজিত দিগ যোগ অন্ত বুলি কয় দিগন্ত বহুত এটা মিসকনসেপ্ট এটা আছে বহুতে ভাবে যে সন্ধি ইজি হয় এইখিনি তেওঁলোকক মানে কি কম বহুতে বহুত জানা দেখায় কিন্তু ব্যাকৰণৰ বিষয়ে মই ইমান হেৰি নহয় যিখিনি পঢ়িছো মই সেইখিনি জানো সেইবাবে আজি আপোনালোকৰ ওচৰত মই কৈছো যে আপোনালোকে দিগ যোগ অন্ত কেতিয়াও নিলিখিব দিগ যোগ অন্ত লিখিব যদি কেতিয়াবা আহে আৰু যদি বেলেগ শব্দ আপোনালোকে চাব বিচাৰে তেনেহ'লে ৰচনা বিচিত্ৰাখনত পুৰা সম্পূৰ্ণৰূপে দিয়া আছে গোটেইখিনি দিয়াত অসুবিধা হ'ব মই আপোনালোকক মোৰ কেমেৰাৰ সন্মুখত দেখাই দিওঁ এইখন চাওক ইয়াত সন্ধিৰ গোটেইখিনি দিয়া আছে এইটো ব্যঞ্জন সন্ধি আৰু আমি বিসৰ্গ সন্ধি কি হয় আমি সেইটো এবাৰ চাওঁ আমি বেছি লং নকৰো এই ভিডিঅ'টি আৰু বেছি লং নকৰো এই গোটেই সন্ধিখিনি আমি প্ৰত্যেকটো বস্তু চমুকৈ চাই যাম যাতে আমি অলপ হলেও বুজি পাওঁ এই ভিডিঅ'টিৰ দ্বাৰা যাতে আপোনালোকক অলপ ফলপ্ৰসূ কৰে আৰু মোৰো ভাল লাগে যে আপোনালোকে এটলিষ্ট মোক এটলিষ্ট কমেন্ট কৰিব যে মোৰ এই বস্তুখিনিত আপোনালোকক কাম দিছে নে নাই আমি বিসৰ্গ সন্ধিলৈকে যাওঁ এইটো গ 3 নম্বৰ বিসৰ্গ সন্ধিৰ উদাহৰণ দিম বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বোলে এতিয়া বিসৰ্গ মানে কি আপোনালোকে জানে নে নাই খন্তেক ত 19ৰ বিসৰ্গ এইটো হল আপোনাৰ খন্তেক ত আৰু এইটো হল বিসৰ্গ এটা 19টো মই নকওঁ আপোনালোকে নিজে চাব 19টো মই নকওঁ এইটো খালি ৰাখিছো আপোনালোকে চাব কখন চাব খন্তেক ত 19ৰ বিসৰ্গ এইটো হৈছে বিসৰ্গ এতিয়া বিসৰ্গটো হৈছে এইটো যেটো বিসৰ্গ এইটো হৈছে বিসৰ্গ সন্ধি বনাব লাগিব আমি কি কৰিম প্ৰথমতে আমি যাওঁ যাৰ আকাৰ নাই তাক কি বুলি কয় নিৰাকাৰ আৰু এই নিৰাকাৰ শব্দটোৰ আমি সন্ধি ভাঙিব গলে ইয়াত আহিব দেনটা নট হস্যকাৰে নি বিসৰ্গ যোগ আকাৰ ইয়াত হ'ব নিৰাকাৰ এতিয়া এই যেটো ইয়াত বিসৰ্গ আহিছে আৰু এই আটো আহিছে ইয়াত কি হৈছে এই বিসৰ্গটো ৰ লৈকে ৰূপান্তৰ হৈছে আৰু এই আটো ইয়াত যোগ হৈছে নিৰাকাৰ এই দুটা নাইকিয়া হৈছে অদৃশ্য হৈ গৈছে অদৃশ্য হোৱাৰ লগে লগে তেওঁৰ ঠাইত সেই শব্দৰ ঠাইত আমি কি পাইছো ৰতাকাৰে ৰা এতিয়া যেতিয়া আমি কিছুমান এনেকুৱা শব্দ আছে যে যেতিয়া আমি এই বিসৰ্গটো পাওঁ এই বিসৰ্গটো পোৱাৰ লগে লগে আমাৰ কেতিয়াবা ৰৰ উচ্চাৰণ হয় আৰু ৰ পাওঁ আৰু আমি ইয়াত পাওঁ
এইটো নি ছয় ইয়াত আমি কি পাম নিশ্চয় নিশ্চয় এতিয়া আমি যেহেতু নিশ্চয় পালো এতিয়া তালব্য হতো কৰ পৰা আহিব এইটো এটা সন্ধিৰ নিজৰ এটা ফৰ্মুলা আছে যেনেদৰে অ যোগ অ আ যোগ অ আ এনেকুৱা হৈছে ঠিক তেনেদৰে ব্যঞ্জন বৰ্ণৰ কিছুমান এনেকুৱা শব্দ আছে যিবোৰ শব্দৰ লগত শব্দ লগ হয় খন্ত্যাত ন এনেকুৱা ধৰণৰ শব্দ লগ হয় নয়মন মত দৰে হয় বা বেলেগ বেলেগ শব্দৰ উচ্চাৰণ হয় প্ৰয়োগ হয় ৰূপান্তৰ হয় ঠিক তেনেদৰে এই বিসৰ্গৰ লগত প্ৰথম স্বৰ যোগ হৈ পেলাই এই বিসৰ্গটো যেটো তালব্য হৈছে সেইভাবে আমি পাইছো এই শৈবস্বৰ তালব্য হ আৰু প্ৰথম স্বৰ যেটো যুক্তাক্ষৰ গঠন হৈছে সেই যুক্তাক্ষৰ মিলি নিশ্চয় হৈছে নি বিসৰ্গ নি আমি উচ্চাৰণ কৰো নি বিসৰ্গ বুলি নকওঁ আমি নি বুলি উচ্চাৰণ কৰো এই বিসৰ্গটো বহুত উচ্চাৰণ হয় সংস্কৃত ভাষা এতিয়া বিসৰ্গ যোগ প্ৰথম স্বৰ মিলি পেলাই আমি শৈবস্বৰ পাইছো এই বস্তুখিনি মনত ৰাখিলে হ'ল যিখিনি মনত ৰাখিব লাগে সেই বস্তুখিনিহে মনত ৰাখিলে হ'ল শব্দ মনত ৰাখিলে পৰীক্ষা দি পেলাই যিমান ডাঙৰ পৰীক্ষা ইউপিএসসি নিদিলেও শব্দ মনত ৰাখি কেতিয়াও বা এটা এনসাৰ মনত ৰাখি পেলাই পৰীক্ষা দিলে নহ'ব কাৰণ আমি এইটো জানো কনসেপ্ট মেইন হয় এতিয়া কনসেপ্ট যদি আমি চাব যাওঁ তো ইয়াৰ কনসেপ্টটো কি হয় এতিয়া আৰু এটা উদাহৰণ দিওঁ বিসৰ্গ সন্ধি এইটো ম ন বিসৰ্গ যোগ যোগ আপোনালোকে কিমান মনোযোগ দিছে মই নাজানো এই ভিডিওটোৰ জৰিয়তে অলপ বস্তুখিনি স্লো হৈছে যদিও এই বস্তুখিনি দৰকাৰী হয় মই এই কাৰণে ঠিক এই ষ্টাইলত গৈছো নহলে মই মুখেৰে ক'ব পাৰিলো হয় মই এই হোৱাইট বৰ্ডখন ব্যৱহাৰ নকৰাকৈ মই আপোনালোকক ক'ব পাৰিলো হয় কিন্তু কিমানখিনি মনোযোগ দিছে সেইটো আপোনালোকৰ ওপৰত কথা এতিয়া মনোযোগ দিয়ক এই ম ন বিসৰ্গ যোগ হৈ পেলাই মনোযোগ হৈছে ম ন বিসৰ্গ যোগ যোগ সমান ম ন প্ৰকাৰে ন দেইতা ন ও পাৰে ন উদ্দেশ্য যোগ প্ৰকাৰে যোগ আৰু ইয়াত গ ইয়াত হৈছে মনোযোগ আপোনালোকে এইটো দিব তেতিয়াহে আমি আগবাঢ়িব পাৰিম বস্তুখিনি আপোনালোকে মোৰ এই ভিডিওটি ভাল পালে লাইক কৰিব কমেন্ট কৰিব পাৰিলে শ্বেয়াৰ কৰিব যাতে আৰু সহাৰি পাও ভাল লাগিব এই বস্তুটো এইটো হৈছে মনোযোগ এতিয়া এই বিসৰ্গৰ যেটো হয় ইয়াত আমি কি পাইছো ও আমি পাইছো ও ওৰ ওপৰত মাত্ৰা নাই আমি পাইছো ও এইটো মই কৈ দিওঁ ওৰ ওপৰত মাত্ৰা কেতিয়াও নাহে যদি এইটো ওৰ ওপৰত মই মাত্ৰা দিলো তইত ত দেন্তিয়া ত যোগ দেন্তিয়া ত এতিয়া এই বিসৰ্গটো পাই যেটো আমি বিসৰ্গ পাইছো এপিনে ওকাৰ আছে এপিনে বিসৰ্গ আছে কিছুমান এনেকুৱা শব্দ আছে এই ওকাৰটো বুলি নহয় আমি যদি স্বৰবৰ্ণ পাও স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ যোগ পাও যুক্তাক্ষৰ পাও আমি ব্যঞ্জন বৰ্ণ পাও যিকোনো ধৰণৰ যদি আমি পাও আমি চাব লাগিব যে এই শব্দটোৰ লগত এই শব্দটোৰ মেইন উচ্চাৰণটো কি হয় কাৰণ উচ্চাৰণে হৈছে মেইন আমি উচ্চাৰণ কি কৰিব গৈছো আৰু অৰিজিনাল শুদ্ধ শব্দটো কি হয় এতিয়া আমি স্বৰ সন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ যিখিনি ফৰ্মুলা হয় থুলমূলকৈ আমি অলপমান গম পালো যে এইখিনি বস্তুৱে এনেকুৱা ধৰণৰ হৈ থাকে যেহেতু আমি আৰু এটা সন্ধি আছে অসমীয়া সন্ধি তাত বিশেষ বেলেগ ধৰণে বুজোৱা আছে অলোক ইয়াত আমি অসমীয়া সন্ধিটো নাচাওঁ আমি বেছি
লম্বা নকৰোঁ, মোৰ নেক্সট ৱৰ্কশ্বপটো আছে। এতিয়া আমি গ'লোঁ, সন্ধি হ'ল আমাৰ, লিংগ হ'ল। আমি এতিয়া পদ চাম এবাৰ। পদটো কি হয়? মই এই 5টা ভিডিঅ' যি 5টা ভিডিঅ' আছে, সেই 5টা ভিডিঅ'ত মই থুলমূলকৈহে দিম বস্তুখিনি। আৰু যদি আপোনালোকে বিচাৰে অহা 25ত মোৰ যিটো ছেশ্যন আহি আছে, আপোনালোকে যোগদান কৰিব পাৰে। এতিয়া আমি বিশেষণ, সৰ্বনাম, ক্ৰিয়া, পদলৈকে যাম। পদ আমাৰ 4 প্ৰকাৰ, আৰু এবিধ পদ আছে অব্যয় বুলি কয়, যাক আমি পদৰ শাৰীত নেপেলাওঁ, পদ বুলি আমি নধৰোঁ, কিন্তু ব্যৱহাৰহে হয়। যে কোনোবা এটা ঠাইত মই এটা পদ হয়, য়েছ, মই এটা পদ হয়, মোৰ লগত আৰু যেতিয়া ব্যৱহাৰ হৈছে সেইটো অব্যয় হয়। এতিয়া আমি পদলৈকে গৈ আছোঁ। আমি বিশেষ নপঢ়োঁ, কিন্তু যিখিনি লাগে আমি সেইখিনিহে কৰিম পৰীক্ষাৰ বাবে। কাৰণ আমি বেছি পঢ়ি থাকিলে আমাৰ বহুত ডাঙৰ আমাৰ লৰ চিলেবাছ আছে, জেনেৰেল নলেজ আছে, এপ্টিটিউডছ আছে, কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব। অসমীয়াতে আমি বেছি লাগি থাকিলে আমাৰ দিগদাৰ হ'ব। এতিয়া আমি যাওঁ, বিশেষ্য পদ কাক বোলে? যি পদে কোনো নাম বুজায় সেই পদক বিশেষ্য পদ বোলে। বিশেষ্য পদ 5 প্ৰকাৰৰ: জাতিবাচক, সংজ্ঞাবাচক বা নামবাচক, বস্তুবাচক, গুণবাচক আৰু ক্ৰিয়াবাচক। এতিয়া আমি জাতিবাচক, প্ৰাণীবাচক, জাতিবাচকক আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ, প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক। সংজ্ঞাবাচককো আমি বা নামবাচককো আমি ঠিক 2টা ভাগত ভাগ কৰিব পাৰোঁ, প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক। বস্তুবাচক বিশেষ্য আছে, বস্তুবাচকত কি আছে? গুণবাচক বিশেষ্য আছে, গুণবাচক বিশেষ্য পদত কি আছে? ক্ৰিয়াবাচক বিশেষ্য পদ আছে। এতিয়া প্ৰথমতে আমি চাওঁ জাতিবাচক, তাৰ 2টা ভাগ আছে, প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক। প্ৰাণীবাচকত মানুহ, গৰু, ঘোঁৰা, বাঘ, ঘোঁ, মতা, তিৰোতা, ল'ৰা, ছোৱালী ইত্যাদিক বুজায়। আৰু অপ্ৰাণীবাচকত গছ, লতা, পৰ্বত, পাহাৰ, নৈ, বিল ইত্যাদিক বুজায়। সংজ্ঞাবাচকত কি বুজায়? এতিয়া সংজ্ঞাবাচকতো আমি বা নামবাচকতো আমাৰ 2টা আছে, প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক আছে। সংজ্ঞা, যি পদে ব্যক্তিৰ বা আন কোনো নাম বুজায়। যেনেকৈ মই মানুহ শব্দটো হৈছে বিশেষ্য পদ। মই দেৱজিৎ বুলি যদি কওঁ, দেৱজিৎ বুলি কোৱাৰ লগে লগে কি আহিছে? সংজ্ঞা, মোৰ ডেফিনেশ্যনটো, মোৰ নামটো আহিছে, নামবাচক হৈ গৈছে, বা মোৰ যদি বিষয় তাত দিয়া হয়। নেক্সট অপ্ৰাণীবাচক, গুৱাহাটী, নগাঁও, ভাৰত ইত্যাদি 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 যিবোৰৰ নাম আছে সেইসমূহ হৈছে অপ্ৰাণীবাচক, সংজ্ঞাবাচক বা নামবাচক বিশেষ্য পদ। আহি যাব পাৰে কুৱেশ্যন পেপাৰত যে গুৱাহাটী তলৰ যিকোনো তলৰ বিশেষ্য পদটি উলিওৱা, তাত দিব পাৰে দেৱজিৎ, গুৱাহাটী, কিন্তু তাত দিব লাগিব যে যদি এনেকৈ দিয়ে, কাৰোবাৰ নাম দিয়ে, কোনোবা ঠাই দিয়ে, তাত স্পেচিফিকেলি যদি নিৰ্ধাৰিত তাত থাকে সংজ্ঞাবাচক, গুণবাচক, জাতিবাচক বা সংজ্ঞাবাচকৰ যদি লিখা থাকে, তেতিয়াহে আমি সেই বস্তুটো দিব পাৰিম। যদি জাতিবাচক থাকে, মানুহটোৱে হ'ব সেই শুদ্ধ উত্তৰটো। এতিয়া নেক্সট অপ্ৰাণীবাচক হ'ল গুৱাহাটী। নেক্সট আমাৰ আছে বস্তুবাচক বিশেষ্য। বস্তুবাচক মানে কি? বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বুলি কোৱা হয়। যেনে ধান, মাহ, সৰিয়হ, গাখীৰ, পানী, লোহা, দা, কটাৰী, ভাত, মাছ ইত্যাদি। এতিয়া গুণবাচক বিশেষ্য পদ, যি বিশেষ্য পদে গুণ, অৱস্থা আদিৰ নাম বুজায় তাক গুণবাচক বিশেষ্য বোলে। যেনে দয়া, ক্ষমা, হিংসা, ঈৰ্ষা, সৌন্দৰ্য, মাধুৰ্য, বিনয়, সাধুতা, নম্ৰতা, বিদ্যা, শিক্ষা ইত্যাদি। এতিয়া ক্ৰিয়াবাচক, যি বিশেষ্য পদে গুণ, অৱস্থা আদিৰ নাম বুজায় তাক গুণবাচক বোলে। সেইটো আমি পঢ়ি আহিলোঁ গুণবাচকত। আমি পঢ়িম এতিয়া ক্ৰিয়াবাচকটো কি? যি বিশেষ্য পদে ক্ৰিয়া বা কাৰ্যৰ নাম বুজায়। আমি গুণটো পঢ়িলোঁ, এতিয়া ক্ৰিয়া আৰু কাৰ্যৰ নামটো পঢ়িম, তাক ক্ৰিয়াবাচক বোলে। এতিয়া ক্ৰিয়া আৰু কাৰ্যটো কি?
কান্দন নাচন ভ্ৰমণ হৰণ ভগন শোৱন খাৱন শয়ন লালন পালন ইত্যাদি মানে ইয়াত কৈছে ক্ৰিয়া বা কাৰ্যৰ নাম বুজোৱাটোকে আমি ক্ৰিয়াবাচক বিশেষ্য বলো এটা আমাৰ যেহেতু আমি বিশেষ্য পদটো চালো আমি সৰ্বনামটো এবাৰ চাই লওঁ যি পদে আন পদৰ দোষ গুণ অৱস্থা পৰিমাণ আদি বুজায় তাক বিশেষণ পদ বোলে যি পদে আন পদৰ দোষ গুণ অৱস্থা পৰিমাণ আদি বুজায় তাক বিশেষণ পদ বোলে উদাহৰণ এটা দিলোঁ ধুনীয়া ফুল ধুনীয়াটো হৈছে গুণ কিহৰ বিশেষ্যৰ গুণ সেইবাবে ইয়াক কি বুলি কোৱা হয় বিশেষণ পদ ইয়াত অলৰেডি ডেফিনেশ্যনত দিছে যে যি পদে আন পদৰ দোষ গুণ অৱস্থা পৰিমাণ আদি বুজায় তাক বিশেষণ পদ বোলে এতিয়া বিশেষণ পদৰ তিনিটা প্ৰকাৰ আছে বিশেষ্যৰ বিশেষণ বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ আমি ডিটেইলছ নাযাওঁ এইকাৰণে নাযাওঁ আমি মাত্ৰ এক্সাম্পল উদাহৰণটোহে পঢ়ি যাওঁ বিশেষ্যৰ বিশেষণ বিশাল সমুদ্ৰৰ ঢৌত জাহাজখন অদৃশ্য হৈ গ'ল এইটো হৈছে বিশেষ্যৰ বিশেষণ আৰু ইয়াত বিশেষণৰ শব্দটো হৈছে বিশাল ঠিক তেনেদৰে আমি তিনিটা পালোঁ আমি সৰ্বনাম আছে সৰ্বনাম 4 প্ৰকাৰৰ সৰ্বনাম কি হয় বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে যেনে দীপাংকৰ এজন ভাল ল'ৰা তেওঁ সদায় পাঠ আওৰায় তেওঁৰ স্বভাৱ চৰিত্ৰ সুন্দৰ তেওঁ সকলোৱে মৰম কৰে নেক্সট আমি ক্ৰিয়ালৈকে যাওঁ ক্ৰিয়া কি হয় যি পদে কোনো কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক ক্ৰিয়াপদ বোলে ইয়াত ক্ৰিয়াৰো বহুত ভাগ আছে আমি লাহে ধীৰে বস্তুখিনি পঢ়িম আজিলৈ মই এইখিনিয়ে কওঁ যে যিখিনি আমি চৰ্চা কৰিলোঁ সেইখিনি আমি নিজৰ যিখিনি আমাৰ কিতাপ আছে সেইখিনিত গৈ পেলাই আমি চাই পেলাই দেখিম যিখিনি আমি পালোঁ সংজ্ঞাখিনি আমি টুকিব চেষ্টা কৰিম আজিলৈ মই এৰিছোঁ এইখিনিতে আপোনালোকক বহুত ধন্যবাদ দিছোঁ মোৰ যোৱা ভিডিঅ' দুটাত আপোনালোকে বহুত সঁহাৰি দিছে আপোনালোকৰ মই ভিউজখিনি মই পাইছোঁ মোৰ ভাল লাগিছে মই আগুৱাই যাম আকৌ আপোনালোকক লৈ আপোনালোকৰ বাবে যিখিনি মই পাৰোঁ মই কৰিব চেষ্টা কৰিম নমস্কাৰ আৰু ধন্যবাদ একেলগে সকলোকে আজিলৈ আহিছোঁ